ও জ্যোতিষ কেনেকুৱা ও ভালে গাড়ী চাড়ী ললি নে নাই ল মই এখন আনিম বুলি ভাবিছো নহয় গম পাম কি গাড়ী ভেস্পা হা এতিয়ালৈকে এই মই তোক কথা এটা সুধো দেই তই কেতিয়াবা পুলিচৰ মাৰ খাই পাইছনে নাই পোৱা কিন্তু পুলিচৰ পেটডালা পালেতো পিঠি ৰমৰমাই যায় তই কেনেকে গম পালি নহয় দুচাত খাই মোৰ মোবাইলটোৱে প্ৰব্লেম দিছে কি কওঁ বাৰু বন্ধুসকল মই আজি কিমান ডাঙৰ এখন জংঘললৈ আহি আছো চক কিমান এখন জংঘল কিমান ইয়াত চব বাঘ হাতী চব ওলাই চক কিমান ডাঙৰ জংঘল চক হ'ল চক 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 চবে একেলগে আজিকালি আমাৰ লগত তই চিগাৰেট টিকেট খাবলৈ নহা হলি দেখোন না মায়ে চিগাৰেট এইবিলাক ক'লে আৰু ভাল হোৱা মালেকে খাংগা তই আজিকালি আমাৰ লগত নুঘূৰা হলি দেখোন কথাটো কি মায়ে মোক কোনাখন কৈছে কি কৈছে বেয়া সং অলপ ঘূৰিবলৈ হাগিয়ে দিছে কিন্তু আকৌ মোক কেপিচি কাৰ্ডত খাবলৈ হাগ নিদিয়ে নহয় মোবাইল কিনিলি নে এই লাভ পইচা নাই মোবাইল কিনিবলৈ সেইকাৰণে কুভাৰটোকে কৰিবলৈ গৈছিলো নহয় কি ক'লে মই তাইক সুধিলো যে তুমি মোৰ গাৰ্লফ্ৰেণ্ড হ'বা নে চৰ দুটা মাৰিছে আৰু এখন গাড়ীত হ'লেও অহংকাৰ নাই কথা এটা কম বুলি ভাবি আছো কি কথা কালি মই কুকুৰ এটা আনিলো বাদেই দে কুকুৰটোৱে চোৰকহে সহায় কৰে কপি আছ দেখোন দাদাকে কি কবি কি হ'ল 3 মাহৰ মূৰত আজি খবৰ কেনেকুৱা মজা এতিয়া অলিম্পিক যাম বুলি ভাবিছো নহয় গম পা নাই তই কিহত যাবি পিছে মই এবাৰ ভেকুলী জাপত যাম বুলি ভাবিছো কিহত কেনেকে গৈছিলি এফালে ফুৰি আহিলোগে কলৈ ডক্টৰ কিবা আহিলোগে তোক পুলিচে মৰা নাই নে ডক্টৰ মই কাগজ দেখুৱাই দিলো তোৰ পিঠিত যে ৰঙা হৈ আছে নকবি বুজিছ না মোৰ ডক্টৰ